হেল্ল' গাইজ ৱেলকাম বেক টু বিচ লাইফ। আকৌ এবাৰ এই দুদিন এনেকা বতাহ দিছে তামোল গছ ছিঙি ঘৰৰ মেইন লাইন ওলমি আছে। দেখাওঁ ব'লক আপোনালোকক, ব'লক। এনেকা বতাহ আহি আছে এই দুদিন। চাওক গাইজ, গোটেই তামোল গছডাল ভাঙি পৰিল পূৰা। এয়া চাওক, অলপমানকৈ মেইন লাইনডাল ওলমি আছে, সেইডাল ছিঙিলে চেচেই। বতাহ চাওকচোন, বতাহ গছ কেইডাললৈ চাওক, ইমান বতাহ আহি আছে, বাপৰে। কি হৈছে ভগৱান জানে আৰু দেই। বহুত বতাহ আহি আছে আজি গাইজ, বহুত বতাহ। চ' পিছফালৰ তামোলডালো ভাঙি পৰিল। কাৰেণ্টটো ইমান এটা নাই, কামতো বহিব আছে, সেইকাৰণে ৰখি আছোঁ আৰু লাইনটো আহক যাতে ইনভাৰ্টাৰটো চাৰ্জ হওক, বেছি সময় বেকআপ পাওঁ। ডাল বোলে কাটি দিব লাগে গাইজ চুটকিক, ব'লক। তৰমুজ কাটি আমি খাওঁগৈ, বাহুবালি। চুটকি আহি যা, আহি যা, কুঠাৰেদি তৰমুজ কাটিম এতিয়া। ধুই পখালি লওঁ তৰমুজটো। য়েছ, ক'ত কাটো? ইয়াত আহি যা, ধুই লওঁ। দিওঁ নে চেনিটাইজেশ্যন নালাগে যে? বঢ়িয়া। এয়া আপোনাক এতিয়া দেখিবলৈ পাব তৰমুজৰ আনবক্সিং। এয়া চাওক, এতিয়া মই আনবক্স কৰিম তৰমুজটো, ভালকৈ চাই যাওক। এয়া চাওক, মজা। তৰমুজ কাটাৰ ট্ৰেইনিং ল'ব মোৰ পৰা, দেখিছে? একদম সমানকৈ ফাল খাইছে। আগৰ মই নিঞ্জা আছিলোঁ, এইটো কয় চাইনিজ টেকনিক। তাৰপিছত কটাৰীখন বদলাই ল'ব, এইটো অলপ তেনেকৈ দি দিব, যোনখিনি বাকী থাকে ধুনীয়াকৈ। য়েছ, গছডাল এতিয়া কাটি দিলোঁ ধুনীয়াকৈ। এতিয়া টেনশ্যন নাই আৰু যে আকৌ পৰি তাঁৰডাল ছিঙিব পাৰে। কালিলৈ ভালকৈ গছডাল টিঙৰ ওপৰৰ পৰা আঁতৰাই দিম। চ' এতিয়া টেনশ্যন নাই যে লাইনডাল ছিঙি যাব বা তেনেকৈ তামোল গছ পৰি। বঢ়িয়া। এটা বনাই আছে মাদাৰে, একদম মটন ফ্ৰাইং চলি আছে। কালাৰটো দেখিলেই মানে মাছে হাত কা খানা। বঢ়িয়া। তামোল গছ কাটি ভাগৰি গ'লোতো, এতিয়া খাচীটো মাৰি দিব লাগিব। চ' গাইজ, যিমানেই আছিল ভিডিঅ'টো কামত বহিলোঁ। 1:30ৰ পৰা মোৰ চাইন ইন আৰম্ভ হৈ যাব, লগ ইন কৰি কাম আৰম্ভ কৰি দিম। চ' বাই বাই, টেক কেয়াৰ, জয় অসম।